যোৱাকালি মেমে ফোন কৰি কৈছে তুমি 8টা বজাত পোৱাকৈ কলেজ আহি যাবা। 9টাৰ পৰা যিহেতু প্ৰগ্ৰাম আৰম্ভ হ'ব আৰু কিহৰ কাৰণে 8টা বজাতে আহিলোঁ আপোনালোকক দেখুৱাব। নহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এভৰিৱান, মই নিহাৰিকা আপোনালোক সকলোকে মোৰ পুনৰ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ কলেজত যিহেতুকে কলেজ উইক চলি আছে, তো আজি আছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। আৰু সাংস্কৃতিক শোভাযাত্ৰাত য'ত বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ৰূপ ধাৰণ কৰিছে আৰু ইফালে আমি জুবিন দাক স্মৰণ কৰি পেলাই আমি যাত্ৰা আৰম্ভ কৰিলোঁ। কোনোবাই যদি আকৌ মিচিং সাজ পোছাক পিন্ধিছে, আকৌ কোনোবাই অসমীয়া পৰম্পৰাগতভাৱে বিয়াৰ নাম গাইছে, আকৌ কোনোবাই পৰিৱেশ সংৰক্ষণ সজাগতাৰ বাবে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু এইফালে আমাৰ ডিপাৰ্টমেণ্টে মিলি পেলাই অসমীয়া সংস্কৃতিৰ মুখ্য 3টা কাৰ্যকলাপ দেখুৱাব চেষ্টা কৰে। আৰু আমাৰ মহাপুৰুষসকলে ৰচনা কৰা নাম কীৰ্তন কৰি পৰিৱেশটো ইমান ধুনীয়া কৰি তুলিছে। এয়াই নহয়, প্ৰত্যেকৰ নিজৰ নিজৰ প্ৰতিভাবোৰ দেখুৱাবলৈ চেষ্টা কৰিছে। বাৰু আজিৰ ভিডিঅ'টো ইমানতে আছিলে।